আজি আমাৰ মাজত ৰাজীৱ হৰিয়া আঁতৰি গ'ল। আমি সঁচাই নিৰূপায় আমাৰ মাজৰ পৰা হঠাতে আঁতৰি যাব বুলি আমি গম পোৱা নাছিলোঁ। নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। তাৰ স্মৃতিত আমি ৭০ বাৰ প্ৰণাম কৰোঁ। আমাৰ বিক্ৰমগাঁও ৰাজহুৱা খেলপথাৰত আমাৰ এখন ভাওনা অনুষ্ঠিত কৰা হৈছিল আজি ফৰিয়াদাই। সেই ভাওনা আধৰুৱা পূৰ কৰাবলৈ আমাৰ অমান্তি হৈছোঁ। সেই ভাওনা সেই ৰাজীৱ হৰিয়া আকৌ যেন ঘূৰি আহে, আমি তাৰ কাৰণে অনুভৱ কৰোঁ। ৰাজীৱ হৰিয়া আমাৰ কাৰণে সদায় অমৰ হৈ থাকে, তাৰ কাৰণে আমি ৭০ বাৰ প্ৰণাম কৰোঁ। ৰাজীৱ হৰিয়াৰ যিটো আমাৰ প্ৰাংগণত আমাৰ ভাওনাৰ প্ৰাংগণত শিকাইছিলে, তাৰ হৈ আমি ৭০ বাৰ প্ৰণিপাত কৰোঁ। আমাৰ মাজৰ পৰা এনেকৈ যাবাগা বুলি আমি ভবাই নাছিলোঁ। আপুনি য'তেই থাকক দাদা, কুশলে থাকক, শান্তিৰে থাকক, তাৰেই কামনা কৰোঁ। আৰু মোৰ হৈ তেওঁ গানো শিকাম গৈছিলে, গানো শিকোৱা নহ'ল, আধৰুৱা হ'ল। মোৰ আশা বুকুতে ৰচি থৈছোঁ, বুকুতে সোমাই থাকিব। তেওঁ যে মোক এটা গান শিকাই দিম কৈছিলে, গান ৰচি দিম কৈছিলে, তাৰ হৈ মই প্ৰণিপাত কৰোঁ। মোৰ দাদাৰ আশীৰ্বাদ সদায় থাকে, তাৰ হৈ মই ৭০ বাৰ প্ৰণাম কৰিলোঁ। দাদাই য'তেই থাকে, কুশলে থাকক, শান্তিৰে থাকক, তাৰেই কামনা কৰিলোঁ। জয় আই অসম। ছাগল নিব লাগিব কাকেটা হইগে ই তোৰ নাম কি হয় কি নাম হা না ই তাৰপিছত হয় গায় ই কেলে পাইছে জান না ই হেকিম বুলি আহিছে তাৰমানে চেষ্টা কৰিছে আমাৰ ইয়াকো
চেষ্টা কৰে নোৱাৰিলে নকৰা হেৰি হৈছে কথা লাগিছে এটা এই কিজনে খটকে পায় সেইজন শিকিম বুলি আহিছে নহয় যে ভালকে শিক ৰাজা ভালকে শিক ৰাজা মানে তই শিকিম বুলি শিক তই মন কাণ দি কিনে শিক পাৰিবি ৰাজা পুৰা শিক না মনটো ডাইৰেক্ট কৰি শিক না আজি ফাৰ্ষ্ট আছে দে চেষ্টা হে গাড়ী ফাৰ্ষ্ট লৈছে সেইখিনি চাইছে পাৰিছে আব মাৰ আগলে